নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰ ক্ৰিয়েশ্যনলৈ। আৰু আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ এটা শ্বুটিঙৰ বিহাইণ্ড দি চিন। আমি কৰিছোঁ এখন শ্বৰ্ট ফিল্ম বনাইছোঁ আমি গাঁৱৰ ল'ৰা কেইটামানে মিলি। লকডাউন কি কৰিম, ঘৰত এনেই থাকি, গতিকে ভাবিলোঁ এখন শ্বৰ্ট ফিল্মকে বনাওঁ, গতিকে ভিডিঅ'টো চাওক। আৰু আমি এতিয়া আমাৰ শ্বুটিঙৰ লোকেশ্যন পালোঁহি আৰু আমাৰ টিমে আলোচনা কৰি আছে কেনেকৈ শ্বৰ্ট ল'লে ভাল হ'ব বা কি কৰিলে ভাল হ'ব। গতিকে চাওকচোন ভিডিঅ'টো। মেকআপ চলি আছে, দেখিছে আপোনালোকে, দেখাই আছোঁ। দেখিছে মেকআপ চলি আছে, এইবাৰ কেমেৰামেন ৰেডি। তহঁতে নাজানো, বেছি ভয় কৰি থাক, খেলত মনোযোগ দে। বেছি কথা কৈ থাক, খেলত মনোযোগ দে। আরে তহঁতে নেজানো বে, পুলিচ পালেও নাহে। পুলিচ আহিব, আহিলে কি কৰা যাব, পলাব লাগিব, তাৰ বাহিৰেতো একো উপায় নাই। এক্টিং কৰি আমাৰ শ্বুটিঙৰ দ্বিতীয় দিনাখনৰ শ্বট ল'বলৈ বাকী আছে। এতিয়া বাজিছে আবেলি 3:30। আমি শ্বট ল'বলৈ গৈ আছোঁ, অলপমান শ্বট বাকী আছে, সেই শ্বটখিনি ল'বলৈ গৈ আছোঁ। গতিকে বিহাইণ্ড দ্য চিনটো চাওক আপোনালোকে। আমি আজি গৈ আছোঁ, দ্বিতীয় দিনাখন আমাৰ শ্বট ল'বলৈ গৈ আছোঁ। শ্বৰ্ট ভাইন্স ভিডিঅ'টোৰ আমি শ্বৰ্ট ফিল্ম বুলি ক'ব পাৰি, শ্বট ল'বলৈ গৈ আছোঁ। আহি পাইছোঁহি অলপ। আমি এটা শ্বুটিং লোকেশ্যনটো অলপ চেঞ্জ কৰিছোঁ, কাৰণ এই চাইডে অলপ ৰ'দটো বেছি হৈছে, গতিকে আমি এই চাইডে গৈ আছোঁ। আমাৰ টিম গৈ আছে, এই গোটেইকেইজন এক্টৰ, আৰু ইপিনে আছে আমাৰ চিনেমেটোগ্ৰাফাৰ, আৰু এজন আছে বৰ্তমান অহা নাই। আমি শ্বুটিঙৰ লোকেশ্যন পাই গ'লোঁ, সেইটো পুলত চাফা কৰি আছে চাইডে, আৰু এইপিনে কেমেৰা চেমেৰা ৰেডি কৰি আছে। গান এটা গাই দিয়া। আৰু আমাৰ এইপিনে আছে দৌলত সিং, তেওঁৰ ওৰফে নামটো হৈছে উলট পালাত হাঁহ বুলি কৈছে। এইপিনে চব কেমেৰা চেমেৰা ৰেডি, আৰু এইটো আমাৰ গান গাই আছে তেওঁ, বেদান্ত কলিতা ৰূপে। তেওঁ এটা ধুনীয়া গান গাই দিলে। কবিতা এটা গাই দিয়া। কবিতা নাজানো। কি কৰি আছো ইয়াত? লকডাউন এনে কৰোণা যে হৈ আছে দেশত, কিবা গম পাইছনে? পাবজিটো ডাঙৰ হৈছে। কি কৰি আছ ইয়াত? কি কৰি আছ? ইয়াত কি কৰি আছ? কি কৰি আছ? বুলি কৈ আছো নাই? নে কোব খাবি? মোবাইল থ, মোবাইল পকেটত সোমা, মোবাইল থ, ভালকে কাহ, ভালকে কাহ, কাণত ধৰ। আজিৰ পৰা এনেকে পাবজি খেলি য'তে ত'তে বহি নাথাকো। তহঁতে দেশখন নবচালে কোনে বচাব? কোনে বচাব কচোন? যা এতিয়া চিধা ঘৰলৈ যা। লগ গম পাইছো, লগ হৈ আহিবি। ডাইলগটো ইয়াত মাৰিবি হা। দে বলো। ওলাই যাওঁ। হ'ব দে, ওলাই গৈছোহে, সোনকালে অহাৰ কথা কলি। ফোন কৰো। ঐ ক'ত আছ? দোকানৰ ফালে মই গৈ আছো, ব'ল।
হ'ব দে পাতি চাতি খেলিম অলপ দে হ'ব দে একো নহয় পাতি আৰু ফাইনেলি আজি আমাৰ শ্বৰ্ট কমপ্লিট হৈছে আৰু এইজন দাদা দেখিছে এইজন দাদাই আমাৰ গোটেইটো মেনেজমেণ্ট কৰিছে ভিডিঅ'টোৰ গতিকে দাদাৰো এটা চেনেল আছে ছাবস্ক্ৰাইব কৰিব লিংক ইন ডেছক্ৰিপশ্যন ধন্যবাদ শ্বৰ্ট কমপ্লিট হৈ গ'লে যাবলৈ ওলাইছে বাই 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 বাই